ইংৰাজী কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহটোক প্ৰেমৰ মাহ বুলি কোৱা হয়, কিয়নো এই মাহতে ভেলেণ্টাইনছ উইক আৰু ভেলেণ্টাইনছ ডে চেলিব্ৰেট কৰা হয়। আহকচোন জানো কিনো এই ভেলেণ্টাইনছ উইক আৰু ভেলেণ্টাইনছ ডে। ভেলেণ্টাইনছ উইক আৰম্ভ হয় ফেব্ৰুৱাৰী 2nd উইকৰ পৰা, অৰ্থাৎ ফেব্ৰুৱাৰী 7 তাৰিখৰ পৰা। ফেব্ৰুৱাৰী 7 এই দিনটোক কোৱা হয় ৰ'জ ডে। ভেলেণ্টাইনছ ডে হ'ল 14 ফেব্ৰুৱাৰী, কিন্তু ভেলেণ্টাইনছ ডে চেলিব্ৰেশ্যন 1 উইক বা এসপ্তাহ আগতেই আৰম্ভ হয় এই ৰ'জ ডে দিনৰ পৰাই, যেতিয়া মানুহে প্ৰিয়জনক বা ভাল লগা কাৰোবাক, স্পেচিয়েলি প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক ৰ'জ বা গোলাপ ফুল দি নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰে। সাধাৰণতে ৰঙা গোলাপ দিয়ে, কাৰণ ৰঙা গোলাপে প্ৰেম নামৰ আৱেগক সূচায়। অৱশ্যে য়েল্লো বা হালধীয়া গোলাপ দিলে ফ্ৰেণ্ডশ্বিপৰ কথা বুজায়। ফেব্ৰুৱাৰী 8 এই দিনটোক কোৱা হয় প্ৰপ'জ ডে। ৰ'জ ডেৰ পাছৰ দিনটো প্ৰপ'জ ডে হিচাপে চেলিব্ৰেট কৰা হয়। আপোনালোকে বুজি পাইছে হয়তো, দিনটোৰ নামটোৱেই বুজাইছে যে এই দিনটোত মানুহে তেওঁলোকৰ প্ৰিয়জনক বা ভাল লগা কাৰোবাক বা তেওঁলোকৰ ক্ৰাছক, তেওঁলোকৰ প্ৰেমৰ বা ভাৱনাক বা প্ৰেমৰ ফিলিংছক এক্সপ্ৰেছ বা প্ৰকাশ কৰে। বহুতে আনকি এই দিনটোত ভালপোৱাৰ প্ৰস্তাৱ দিয়ে আৰু তেওঁলোকৰ প্ৰিয়জনক তেওঁলোকৰ ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবনে সেই কথাও সোধে। ফেব্ৰুৱাৰী 9 চকলেট ডে। ভেলেণ্টাইনছ উইকৰ তৃতীয় দিনটো হৈছে চকলেট ডে। এই দিনটোত মানুহে বা প্ৰেমিক প্ৰেমিকাসকলে তেওঁলোকৰ জীৱনৰ কষ্ট, তিক্ততা বা তিতা অভিজ্ঞতা পাহৰি পেলায় আৰু প্ৰিয়জনৰ লগত বা তেওঁলোকৰ ভালপোৱা বা ভাল লগা কাৰোবাৰ লগত মিঠাই বা সুমিষ্ট বিভিন্ন ধৰণৰ ফ্লেভাৰ চকলেট আদান প্ৰদান কৰে আৰু শ্বেয়াৰ কৰি খায়। বহুতে তেওঁলোকৰ প্ৰিয়জনক বা তেওঁলোকৰ ক্ৰাছক চকলেট বা কেণ্ডি বক্সৰ গিফ্টটো দিয়ে। ফেব্ৰুৱাৰী 10 টেডি ডে। চতুৰ্থ দিনা প্ৰিয়জনক খুব সুন্দৰ ছফ্ট মৰম লগা টেডি বিয়াৰৰ উপহাৰ দিয়ে। প্ৰিয়জনক টেডি বিয়াৰ উপহাৰ দিয়া কামটোৱে আপুনি আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা মৰম, ভালপোৱা, তেওঁক সুখী কৰিবলৈ আপুনি কৰা চেষ্টা ইত্যাদিৰ কথা হৈছে। এটা কিউট টেডি বিয়াৰে আপোনাৰ প্ৰিয়জনৰ মানসিক অৱসাদ, হতাশা ইত্যাদি নাইকিয়া কৰিব আৰু তেওঁৰ মুখলৈ এটা সুন্দৰ হাঁহি বিৰিঙাব। ফেব্ৰুৱাৰী 11 এই দিনটো কোৱা হয় প্ৰমিছ ডে। ফেব্ৰুৱাৰী 11 তাৰিখে মানুহে স্পেচিয়েলি প্ৰেমিক প্ৰেমিকাসকলে বা প্ৰেমিক যুগলসকলে প্ৰমিছ ডে পালন কৰে। এই দিনটোত তেওঁলোকে প্ৰমিছ কৰে যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো অধিক মজবুত বা ষ্ট্ৰংগাৰ কৰিবলৈ জীৱনৰ ভাল বেয়া, সুখ দুখ, উত্থান পতন যিকোনো সময়তে তেওঁলোক একেলগে থাকিব। এই দিনটোত মুঠতে ৰিলেশ্যনশ্বিপ টিকি থাকিবলৈ কৰা এটা কমিটমেণ্ট হয়। ফেব্ৰুৱাৰী 12 হাগ ডে। ভেলেণ্টাইনছ উইকছৰ 6 নম্বৰ দিনটো হ'ল হাগ ডে। এই দিনটোত প্ৰিয়জনক মৰমেৰে সাৱটি ধৰি বা ৱাৰ্ম হাগ কৰি প্ৰিয়জনক কমফৰ্ট ফিল কৰে। কেতিয়াবা এনেকুৱা হয় যে যেতিয়া কোনো শব্দ বা কথাৰে কোনো আৱেগ বা কোনো ভাৱনাক বুজাব নোৱাৰে বা কোনো জটিল পৰিস্থিতি এটাক আপুনি বুজাব নোৱাৰে বা প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া এটা হাগ বা এটা উষ্ম দুবাহুৰ বান্ধোনে বহু কথাই বুজাই দিয়ে বা বহু সমস্যাৰ সমাধান কৰে। মুঠতে এটা কথা কওঁ যে আৱেগ ভাঙি বা ফাট মেলিলে, কোনো ডাউট বা সন্দেহ উদয় হ'লে, ভৱিষ্যতক লৈ যদি শংকা, ভয়, উদ্বেগ আদিৰ সৃষ্টি হয়, তেতিয়াহ'লে এই আৱেগিক বান্ধোনক জোৰা দিবলৈ একমাত্ৰ উপায় হৈছে এটা বিগ হাৰ্ম, এটা লং টাইট ৱাৰ্ম হাৰ্গ। অৰ্থাৎ যেতিয়া প্ৰেমিক প্ৰেমিকাৰ মাজত হঠাতে তেওঁলোকৰ প্ৰেম ভালপোৱাক লৈ যদি অলপ সন্দেহ বা তেওঁলোকৰ মাজত যদি অলপ মনোমালিন্যৰ সৃষ্টি হয়, যিটো তেওঁলোকে কথাৰে প্ৰকাশ কৰিব নোৱাৰে, তেতিয়া এটা সুন্দৰ ৱাৰ্ম হাগ কৰি তেওঁলোকে সেই সমস্যাৰ সমাধান কৰিব বিচাৰে। ফেব্ৰুৱাৰী 13 কিছ ডে। কিছ ডেৰ কথা কোৱাৰ আগতে আপোনালোকৰ এটা মোৰ বিশেষ অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।
কিছ ডে'টো ভেলেণ্টাইন্স ডে'ৰ আগদিনা অৰ্থাৎ ফেব্ৰুৱাৰী 13 তাৰিখে পালন কৰা হয়। এই দিনটোত প্ৰেমিক প্ৰেমিকাসকলে এটা মৰমৰ কিছ বা চুমাৰে তেওঁলোকৰ লাভ বা তেওঁলোকৰ প্ৰেমক চিল কৰি দিয়ে, অৰ্থাৎ তেওঁলোকৰ প্ৰেম ভাল পোৱাক, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক মোহৰ মাৰি দিয়ে বা ফিক্স কৰি দিয়ে। একচুৱেলি ভেলেণ্টাইন্স উইক হৈছে মুঠতে আপোনাৰ ভাল লগা কাৰোবাক, আপোনাৰ ভাল পোৱাজনক বা আপোনাৰ প্ৰিয়জনৰ প্ৰতি আপোনাৰ আকৰ্ষণ, আপোনাৰ দুৰ্বলতা, আপোনাৰ ভাল পোৱা, আপোনাৰ প্ৰেম প্ৰকাশ কৰাৰ সপ্তাহ বা উইক। আৰু আপোনাৰ ভাল পোৱা বা আপোনাৰ প্ৰেম প্ৰকাশ কৰাৰ বা এক্সপ্ৰেছ কৰাৰ বা আপোনাৰ প্ৰেমক বা আপোনাৰ ভাল পোৱা শ্ব' কৰাৰ আটাইতকৈ বেষ্ট ৱেটোৱে হৈছে এটা মৰমৰ চুমা বা কিছ। ফেব্ৰুৱাৰী 14 ভেলেণ্টাইন্স ডে'। ফাইনেলি প্ৰেমৰ দিনটো চেলিব্ৰেট কৰা হয় প্ৰতি বছৰেই ফেব্ৰুৱাৰী 14 তাৰিখে, অৰ্থাৎ এভৰি ইয়াৰ 14 ফেব্ৰুৱাৰীটো ভেলেণ্টাইন্স ডে' বা প্ৰেমৰ দিন হিচাপে পালন কৰি অহা হৈছে। প্ৰেমিক যুগলসকলে কাপলছবোৰে এই দিনটোত তেওঁলোকৰ মধুৰ সময়বোৰ একেলগে কটায়। তেওঁলোকে ৰোমান্টিক ডেটত যায়, ইজনে সিজনৰ প্ৰতি ৰোমান্টিক কথা কয়, ৰোমান্টিক জেষ্টাৰ বা আকাৰ ইংগিত প্ৰকাশ কৰে, ভাল লগা ঠাইত যায়, ভাল লগা বা ভাল পোৱা ঠাইত সময় পাৰ কৰে, স্পেচিয়েলি পাৰ্কছ, বিচ, ৰেষ্টুৰেণ্ট ইত্যাদিত তেওঁলোকে মধুৰ সময়বোৰ পাৰ কৰে। লগতে ইজনে সিজনলৈ ৰোমান্টিক গিফ্ট দিয়ে আৰু ছাৰপ্ৰাইজ প্লেনিঙো কৰে। ভিডিঅ'টোৰ শেষত আপোনালোকক এটা কথা কওঁ যে এই ভেলেণ্টাইন্স ডে' বা ভেলেণ্টাইন্স উইক আমাৰ ইণ্ডিয়ান কালচাৰ বা অসমৰ কালচাৰ নহয়, এইটো হ'ল ৱেষ্টাৰ্ণ কালচাৰ। চ' বহুতে ইয়াৰ অপ'জ কৰে বা ভেলেণ্টাইন্স ডে' বা ভেলেণ্টাইন্স উইকছ পালন কৰিব নালাগে বুলি কয়। হয় পিছে যে কি হৈছে, ভেলেণ্টাইন্স ডে' পালন নকৰাকৈ বা ভেলেণ্টাইন্স উইক চেলিব্ৰেট নকৰাকৈও বহুত সফল প্ৰেমিক প্ৰেমিকা আমি দেখিবলৈ পাইছোঁ বা চলি আহিছে তেনেকৈ, যে ভেলেণ্টাইন্স ডে' চেলিব্ৰেট নকৰাকৈও বা ভেলেণ্টাইন্স উইক চেলিব্ৰেট নকৰাকৈও প্ৰেম যুগমীয়া হৈ আছে। প্ৰেম সদায় স্বৰ্গীয়, প্ৰেমক খালি আমি ফিল কৰিব জানিব লাগিব। গতিকে ভেলেণ্টাইন্স ডে' চেলিব্ৰেট কৰা বা ভেলেণ্টাইন্স উইক চেলিব্ৰেট কৰা নকৰাটো এইটো আপোনালোকৰ পাৰ্চনেল ভিউ, মই জাষ্ট আপোনালোকক ইনফৰ্মেশ্যনটোহে দিলোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাটছিং।